हेलो एवरीवन एया मैं आजिও কিবা এটা বনাব লৈছো তাকে আপোনালোকক দেখুৱাম। এইখিনি মই সুজি আৰু পিঠাগুৰি আৰু লগতে নাৰিকলৰ গুৰি এয়া ভাজি লৈছো আৰু ভাজি পেলাই মই এয়া তাতে গুড় গলাই মই পানী কৰি লৈছো আৰু এনেকে ভালকৈ এতিয়া এখিনি মাৰি লৈছো। মাৰি এতিয়া এয়া লাৰু বনাই লৈছো। এনেকে এতিয়া মই তেলত ফ্ৰাই কৰিম। ফ্ৰাই কৰি আকৌ চেনি পানীত মই দি দিম। তেনেকৈ কৰি চাবচোন, মিঠাই নিচিনা লাগে খাবলৈ। এয়া মই সকলোবিলাক এনেকে কৰি ললো। এইকেইটামান এয়া বিস্কুটৰ নিচিনা বনাম আৰু কেইটামান মই মিঠাই নিচিনাকে বনাম। কেনেকে বনাই আছো আপোনালোকক দেখুৱাম বাৰু। এইকেইটা এয়া মই তেলত দি ফ্ৰাই কৰি লৈছো। এইকেইটা ধুনীয়াকৈ ফ্ৰাই এয়া মই এতিয়া ইয়াতে এয়া চেনি পানীখিনিত মই দি দিলো। এইকেইটা ফ্ৰাই কৰি লৈ পেলাই ইয়াত দি দিলো। এয়া দেখিছেনে লালমোহনৰ নিচিনা হ'ল। আমি কিনি আনি মিঠাই বহুত দাম দি খাওঁ। এনেকৈ ঘৰত বনাই খাব পাৰি অতি সহজতে। এনেকৈ এইকেইটা মই এনেকৈ বনাই দিলো। বিস্কুট হৈ গ'ল এয়া মোৰ, আৰু লগতে এইকেইটা এয়া মিঠাইও হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ বনাই চাবচোন। খুব কম বস্তু ঘৰতে বনাই খাব পাৰি এনেকৈ সহজতে। আৰু কেনেকুৱা লাগিল মোক জনাব নাপাহৰিব।